চাওক আজি সদৌ কচৰা ছাত্ৰ সন্থাৰ নেতৃত্বত আৰু আহ্বান মৰ্মে আজি আমি এখন ৰাজনৈতিক অভিৱৰ্তন ৰাজনৈতিক পৰ্যালোচনা সভা অনুষ্ঠিত কৰিছিলোঁ। ইয়াত আমাৰ বিভিন্ন অঞ্চলৰ আমাৰ অভিভাৱকসকল আমাৰ মাজত উপস্থিত হৈছিল আৰু বিভিন্ন সংগঠন আমাৰ মাজত উপস্থিত হৈছিল আৰু আমি আলোচনা কৰিলোঁ। আমি দেখিছিলোঁ যে ৰাজনৈতিক ক্ষেত্ৰখনত আমাৰ যি কোচ ৰাজবংশী জনগোষ্ঠীটো মানে সকলোবাৰে ব্যৱহাৰ কৰি আহিছে। এই ক্ষেত্ৰত আমি আমাৰ যি সচেতন ব্যক্তিসকলক লৈ আমি এখন পৰ্যালোচনা আলোচনা কৰিলোঁ আৰু তাত দেখা পালোঁ যে আমাৰ যি হ'বলগীয়া যে বিধানসভা নিৰ্বাচন আছে তাত আমাৰ 14টাকৈ যি বিধানসভা চিট আছে তাত আমাৰ কোচ ৰাজবংশীসকলৰ ভূমিকা মানে আছে। গতিকে এনে ক্ষেত্ৰত আমি আমাৰ যি জনগোষ্ঠীৰ কোচ ৰাজবংশীসকলক যি তেওঁলোকে গীত সজাই আহিছে, সদায় ভোট বেংকৰ হিচাপে ব্যৱহাৰ কৰি আহিছে, এতিয়া আমি ভাবিছোঁ যে এই 14টা সমষ্টিত আমাৰ কোচ ৰাজবংশী প্ৰাৰ্থিত্ব দিয়াৰ কাৰণে আমি সকলো দলক আমি আজি দাবী জনাইছোঁ আৰু এই আলোচনা কৰিছোঁ। যদি তেওঁলোকে আমাৰ এই 14টা সমষ্টিত যে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ যদি লোকসকলক যদি প্ৰাৰ্থিত্ব দি দিয়ে, তেতিয়াহ'লে অনাগত নিৰ্বাচনত আমি কিন্তু নিৰ্দলীয় প্ৰাৰ্থী দিবলৈ আমি এটা পৰ্যালোচনা আলোচনা কৰিছোঁ।